নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজিৰ এই ভিডিঅ'টোৰ টপিক হ'ল আমি কেনেকৈ নতুন ফাৰ্ম অসমত আৰম্ভ কৰিব পাৰিম অতি কম খৰচেৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো যদি আপোনালোকে চাই আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ছাবস্ক্ৰিপশ্যনৰ ফলত মই নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিবলৈ অনুপ্ৰেৰিত হ'ম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকক। আশা কৰোঁ কিছু কথা জানিব পাৰিব গাহৰি পালনৰ বিষয়ে। আপোনালোকে যদি নতুনকৈ গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছে বা খুলিছে তেতিয়াহ'লে কিছুমান কথা জানি লোৱাটো ভাল। প্ৰথম কথাটো হ'ল ফাৰ্ম নিৰ্মাণৰ বাবে উপযুক্ত ঠাই বা জাগা বাছনি কৰা। কাৰণ আমি য'তে ত'তে ফাৰ্ম নিৰ্মাণ কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া দেখা যায়। যেনেকৈ আমি মেইন ৰাস্তাৰ ওচৰত ফাৰ্মখন নিৰ্মাণ কৰিব নালাগিব, যাতে হাল্লা, গাড়ীৰ শব্দ এইবোৰ নাথাকে ফাৰ্মৰ ওচৰত। আৰু ফাৰ্মখন অতি গৰম ঠাইত বনাব নালাগে, কাৰণ গাহৰিৰ এনেই গৰম বেছি। যদি ফাৰ্মখন আমি গৰম ঠাইত বনাই দিওঁ তেতিয়াহ'লে গাহৰিবোৰ কেনেকৈ থাকিব, অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পিছলৈ যায়। আৰু দ্বিতীয় কথাটো হ'ল গাহৰি পালন সাধাৰণতে দুই ধৰণত কৰা হয়। এটা হ'ল পোৱালিৰ বাবে আৰু আনটো হ'ল মাংসৰ বাবে। যদি আপোনালোকে পোৱালিৰ বাবে গাহৰি পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে যেনে তেনে গাহৰি আনি পুহিলেই নহ'ব। ভাল জাতৰ উন্নত মানৰ গাহৰি পোৱালি আপোনালোকে বাছনি কৰিব লাগিব। যেনে তেনে যি টি গাহৰি পোৱালি লৈ আহিলে আপোনালোকে পিছলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে চাই চিন্তি ভাল জাতৰ পোৱালি বাছি আনিব আপোনাৰ ফাৰ্মলৈ। উন্নত মানৰ গাহৰি পোৱালি আপোনালোকে আনিলে ফাৰ্মলৈ, তাৰপিছত তৃতীয়তে কৰিবলগীয়া কামটো হ'ল আপোনালোকে পোৱালিবোৰক দানা কেনেধৰণৰ দিব, কি দানা খোৱালে পোৱালিবোৰৰ গ্ৰ'থ ভাল হয়, স্বাস্থ্য ভালে থাকিব, এই বিষয়ে জানিব লাগিব। সুষম আহাৰৰ আপোনালোকৰ অলপ হ'লেও নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে গাহৰি পালনত স্বাৱলম্বী হ'ব পাৰিব। বৰ্তমান সময়ততো গাহৰিৰ সৰুৰ পৰা ডাঙৰলৈকে ভাগে ভাগে দানা কিনিবলৈ পোৱা যায়। যেনেকৈ ষ্টাৰ্টাৰ, গ্ৰ'ৱাৰ, ফিনিচাৰ, ব্ৰিডাৰ, এইবোৰ দানা বজাৰত উপলব্ধ বৰ্তমান সময়ত। মোৰ ফাৰ্মত মই গাহৰিবোৰক ডিউচৰ কমাৰ্চিয়েল ফিড খুৱাই আছোঁ। মই ৰিজাল্টটো বৰ ভাল পাইছোঁ, গ্ৰ'থটো ভালে লৈছে। এমাহ হ'ল মই মোৰ ফাৰ্মত ব্যৱহাৰ কৰা। যদি আপোনালোকে দানাৰ দামৰ বাবে ভয় খাই গাহৰিবোৰক যি টি দানা খুৱাই থাকে তেতিয়াহ'লে আপোনাৰ গাহৰি গ্ৰ'থ ভাল নহ'ব। আপোনালোকে আশা কৰা অনুসৰি তাৰ ফলাফল আপোনালোকে ভাল নাপাব। সেইবাবে গাহৰিবোৰক দৰকাৰী নিউট্ৰিশ্যনসমূহ দি দিব লাগিব। এই ক্ষেত্ৰত কিছু টকা খৰচ হ'ব, যদিও আপোনাৰ লাভ থাকিব। বন্ধুসকল, আৰু এটা জানিব লগা কথাটো হ'ল গাহৰিবোৰক পেলুৰ দৰৱ 2 মাহৰ মূৰে মূৰে দি থাকিব লাগে, কাৰণ গাহৰিবোৰৰ সঘনাই পেলু হোৱা দেখা যায়। গাহৰিবোৰৰ পেলু হ'লে তেওঁলোকৰ গ্ৰ'থটো ভাল নহয় আৰু বাঢ়িব নাজানা হয়। সেইকাৰণে 2 মাহৰ মূৰে মূৰে পেলুৰ দৰৱ দি থাকিব আপোনালোকে। ভিডিঅ'টো বৰ বেছি দীঘল হোৱা যেন লাগিছে, সেইকাৰণে নেক্সট ভিডিঅ'ত আৰু কিছুমান গাহৰি পালনৰ বিষয়ে আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহিম। আজিৰ কাৰণে এইখিনিয়েই হ'ব নেকি। যি কথা ক'লোঁ আজি মই গাহৰি পালনৰ বিষয়ে, এই বিষয়ে মন কৰিব আপোনালোকেও। যদি নতুন গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছে আপোনালোকে, এই বিষয়ে মন ৰাখিব। কি কথা আপোনালোকে জানি লোৱা ভাল। প্ৰথমটো হ'ল গাহৰিৰ গঁৰাল নিৰ্মাণৰ বাবে
কেনেকুৱা ঠাই বা জেগা বাছনি কৰিব আৰু কেনেকুৱা জাতৰ গাহৰি আপোনালোকে বাছনি কৰিব আপোনাৰ ফাৰ্মৰ বাবে। যিবোৰ কথা ক'লোঁ সেইবোৰ আপোনালোকে মন কৰিব। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো ভালে পাব। গতিকে আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।